হেল্ল' গাইজ মোৰ আন এটা মিনি ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ডিউটিৰ পৰা আহি ফ্ৰেছ হ'লোঁ, তাৰপাছত বজাৰলৈ ওলাই গ'লোঁ। 11টামান বাজিবই হৈছিলে। তাৰপিছত গৈ বিশাল মাৰ্কেট পালোঁগৈ। লগৰজনী বিশাল মাৰ্কেটত অলপ কিবা ল'ব লগা আছিলে, কাপোৰ সৰু পোৱালি। চ' তাই যেতিয়া গ'ল ভাবিলোঁ ময়ো যাওঁচোন, উইণ্টাৰ হয় ছিজন যিহেতু, কিবা নতুন ওলাইছে নেকি। পোৱালিটোলৈ তাতে মাঘ বিহু আহিছে, তাইক কিবা এটা দিব লাগিব। তো দাদা ল'ৰাটোলৈ বাবে কিবা এটা চালোঁগৈ, তাইও চালে। তাইৰ ছোৱালীৰ বস্তু চালে, মই ল'ৰা বস্তু চালোঁ। তাৰপিছত মই দাদা ল'ৰাটোলৈ ল'লোঁ। তাৰপিছত লোৱা হ'ল মই চাই মেলি পালোঁ মোৰ কাপোৰ। তাৰপিছত তাইও বিচাৰি পালে ফাইনেলি। তাৰপাছত গৈ আমি ভুজিয়া পেকেট বিচাৰিলোঁ। ইয়াত বেবী বস্তু আছে, এইবোৰ পাৰফিউম আছে। তাৰপিছত গৈ ফাইনেলি ভুজিয়াৰ যোনখিনি ৰেক তাত পালোঁগৈ। বাই টু গেট ওৱানত দি আছিল। এইটো আপোনাৰ ভুজিয়া পেকেটবোৰ, আলু ভুজিয়া চালোঁ। আলু ভুজিয়াত আৰু মিক্স মানে তিনিটা ল'লোঁ। লোৱাৰ পাছত এতিয়া বিল পে' কৰিব লাগে। বস্তু লোৱাৰ পিছত বিল পে' কৰিব ৰৈ আছোঁ। বিল পে' কৰা হ'ল। তাৰপাছত আকৌ নামি আহোঁতে তলত গেটত চেক কৰে কি কি বস্তু লোৱা হৈছে, চব চেক কৰি আছে। তাৰপাছত বিশাল মাৰ্কেটৰ পৰা ওলাই আহিলোঁ। যিহেতু মাঘ বিহু বেছিদিন নাই, মাজত কেইটামানেই দিন আছে। দেখিছে আপোনালোকে, পূৰা বিশালৰ ফ্ৰণ্টত মাঘ বিহুৰ পূৰা পিঠা পনা ওলাইছে। লগতে চুঙা দিয়া পিঠা বুলি কয়, সেই চুঙাকেইটাও ওলাইছে, বাঁহৰ চুঙা। এয়া পিঠা টোপোলা বান্ধি ৰাখিছে। তাৰপাছত কটন ল'ব লগা আছিল, কটন ল'বলৈ গ'লোঁ দোকানত। কটন লোৱা হ'ল। তাৰপাছত আহিলোঁ দুইজনীয়ে ৰুমলৈ আহি থাকোঁতে তাই লগৰজনী আকৌ শুকান মাছ ল'ব লগা আছিল, ঘৰলৈ লৈ যাব তাই। তো বামলা মাছ ল'লে। এয়া তিনিচুকীয়া নপুখুৰীৰ ওচৰত শুকান মাছৰ দোকান ফেমাছ। সেইখিনিত আহিলে গম পাবই আৰু, যোনেও আহে শুকান মাছ তাত পোৱা যায়, বহুত কিচিমৰ পোৱা যায়। তাৰপিছত শুকান মাছ লোৱা হোৱাৰ পাছত টমটমত উঠি দুইজনী ৰুমলৈ আহিলোঁ। তো আজিলৈ মোৰ মিনি ব্লগটো ইমানেই। তো কেনেকুৱা লাগিলে চাই মোৰ মিনি ব্লগটোত জনাব। তো বাই বাই, লাভ ইউ অল।